মানুহৰ মানৱীয়তা বাৰু নাইকিয়া হৈ গৈছে নি দিনক দিনে। এই ভিডিঅ'টোৰ পৰাতো মই সেইখিনিয়ে বুজি পালোঁ। আচলতে মেইন ভিডিঅ'টো এইটো নহয়। মই ফেচবুকত চাইছিলোঁ এই ভিডিঅ'টো, আৰু ভিডিঅ'টোৰ যিখিনি কথা আছিলে সেইখিনিৰ ওপৰতহে মই ক'ম। আচলতে মই সেই ভিডিঅ'টো মানে ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। কিবা এটা কাৰণত মই বেক কৰি পালোঁ, আৰু বেক কৰাৰ পাছত এইটো বিচাৰি নাপালোঁ। আৰু এইটো মই ইউটিউবত চাৰ্চ কৰি লাষ্টত এই ভিডিঅ'টো পালোঁ। ছেইম ভিডিঅ'ই হয়, কিন্তু কিছুমান জেগাত মেকিং হৈছে। আৰু মানে যিষাৰ কথা কৈ আছিলে ফেচবুকৰ যিটো মানে ভিডিঅ'ত, সেই কথাষাৰ কওঁতেই হৰ্ণ এটা বজাই দিছে। চ' সেইকাৰণে কথাটো ধৰিব নোৱাৰি, কিন্তু তাৰ কথাখিনি মই সাৰাংশখিনি মই কৈছোঁ। যেতিয়া মানে আমি সকলোৱে জানো মানে শেফালি জাৰিৱালা আজি এই পৃথিৱীত নাই, আৰু শেফালি জাৰিৱালাৰ আমি কাটা লগা যিটো গান, আমাৰ শাশ্বতী বাইদেৱে যিটো গান গাইছে, সেই গানটো আমি বহুতে ভাল পাইছিলোঁ, বহুতে ডান্স কৰিছে, বহুতে মানে প্ৰিয় গান আছিলে আমাৰ এটা সময়ত। আৰু এই ছোৱালীজনী যিজনী শেফালি, তাইও মানে বিৰাট ভাল লগা এটা মানে দেখি ভাল লাগিছিল আচলতে কথাটো এইটো। যিয়ে হওক, আজি এইটো পৃথিৱীত নাই। কিন্তু যেতিয়া এই মানে ল'ৰাটো পডকাষ্ট চেনেল আছে, মই একজেক্ট নামটো মই এতিয়া মনত পেলাব পৰা নাই, আৰু মানুহ এগৰাকী মানে কান্দি কান্দি গৈয়ে আছে। তেনেকুৱাতে এই যে পেপাৰাজি যিখিনি মানে ৰিপৰ্টাৰ বুলিয়ে কৈছোঁ, পেপাৰাজি যি কয়, আৰু এইখিনি যে আহিছে, আহি পিনি প্ৰথম কুৱেশ্যনটো কি কৈছে জানেনে? आपने जब ये सुना तो आपका फीलिंग कैसा था? এটা মানুহ যেতিয়া মৰে, ছাপ'জ ক্ল'জ হ'বও পাৰে, নহ'বও পাৰে, কিন্তু যেতিয়া এটা মানুহ মৰে, তেতিয়া মানে এই ধৰণৰ যেতিয়া কুৱেশ্যনটো কৰা যায়, তেতিয়া সেই মানুহজনে কি ধৰণৰ আনচাৰ দিব? মই মানে আচৰিত হ'লোঁ এই কুৱেশ্যনটো শুনি। আপকা ৰিয়েক্ট কেছা থা? আৰে কি ধৰণৰ মানুহ ৰে! একটো দেখিছে লগৰ মহিলাগৰাকীয়ে কান্দি কান্দি আহিছে, ছেইম টাইমতে আৰু এগৰাকী মহিলাই মানে সেই ধৰণৰ কুৱেশ্যনটো কৰিছে। তেতিয়া এই ল'ৰাজনে মানে সেই পেপাৰাজিখিনিক খুব মানে খং কৰিছে, গালি পাৰিছে। আৰু সেইখিনি ভিডিঅ'হে ইয়াত বেছি ভালকৈ দেখুওৱা হৈছে, মই যিটো ভিডিঅ' দিছোঁ। কিন্তু মই যিটো চাইছিলোঁ সেইটোত কিন্তু মানে সিহঁতৰ মানে হেৰিটোহে দেখাইছিলে যে তহঁতি কেনেকুৱা মানুহ, মানে কেনেকুৱা মানুহ তহঁতি এই সময়ত এনেকুৱা কুৱেশ্যন কৰাৰ যুক্তি কি? মানে সেই ধৰণে একচুৱেলি মানে সেই মানুহজনে ঠিক একচুৱেলি ভালেই কৈছিলে ল'ৰাটোৱে, কিন্তু মানে সিহঁতে বুজি পালে না নাজানো, কিন্তু এই ভিডিঅ'টোত সেইধৰণে দেখুওৱা নাই। তথাপিও মোৰ মানে ভাল নালাগিল, সেইকাৰণে মই আচলতে ভিডিঅ'টো মানে কৰিলোঁ। মানুহে আজিৰ ডেটত মানে ফেচবুকত দিবৰ কাৰণে, ইউটিউবত দিবৰ কাৰণে কিমান তললৈ গৈছে নহয় জানো?